Hey guys, welcome back to my channel. This is Tina and you are watching Fernweh Assam vlog. আশা কৰিছো আপোনালোক সকলো ভালেই আছে। ভিডিওৰ টাইটেল আৰু থাম্বনেল দেখি গম পালেই ভিডিওটো কিহৰ ওপৰত। যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে মোক বহুত বেছি মোটিভেট কৰিব নতুন ভিডিও বনাবলৈ আৰু ভিডিওটো চাই যদি সঁচাকৈ ভাল লাগে তেনেহলে এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব। লগতে চেনেলটো যদি নতুন তেনেহলে সাবস্ক্ৰাইব কৰি দিব। এতিয়া ভিডিওটো আৰম্ভ কৰো। দিনৰ প্ৰায় 11 বাজিছে। ভাগিন মই আৰু বা বাছত গৈ আছো ডিব্ৰুগড় স্থিত মোহনবাৰী এয়াৰপৰ্টলৈ। প্ৰায় 1.5 বছৰৰ পাছত দিল্লীলৈ গৈ আছো আৰু ইয়া আপোনালোকে দেখিছে চাহ বাগান। এই চাহ বাগান আমাৰ ইয়াৰ যি চাহ বাগানৰ সৌন্দৰ্য আৰু কেঁচামাটিৰ গোন্ধ মই সঁচাকৈ বহুত মিছ কৰিম। লগতে ঘৰৰ মানুহখিনিক এৰি যাবলৈ মন যোৱা নাছিল, কিন্তু কি কৰিম, সময়ৰ আহ্বান যাবই লাগিব। ফাইনেলি ফ্লাইটত বহিলোঁ আৰু যদি 2 মিনিট লেট হৈ গ'ল হয় মোৰ ফ্লাইট মিছ হ'লহেঁতেন। শিৱসাগৰৰ পৰা ডিব্ৰুগড় এয়াৰপৰ্টলৈ আজি বহুত ট্ৰেফিক জাম আছিল, চ' মোৰ অহাত যথেষ্ট লেট হ'ল। ছিট বেল্ট লগালোঁ, মোবাইলো ফ্লাইট মোড কৰিলোঁ আৰু এইফালে দেখিছে কেবিন ক্ৰু ইনষ্ট্ৰাকশ্যন দি আছে কেনেদৰে কি কৰিব লাগে আৰু নালাগে। এতিয়া ফ্লাইট টেক অফ কৰিব লৈছে। মই আপোনালোকক ওপৰৰ পৰা কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আমি সাধাৰণতে ডাৱৰবিলাক তলৰ পৰা চাওঁ, কিন্তু যেতিয়া ডাৱৰৰ মাজে মাজে আপুনি ট্ৰেভেল কৰিব তাৰ অনুভৱ শব্দত ব্যাখ্যা কৰিব নোৱাৰি। আৰু ফ্লাইটখনে যেতিয়া টাৰ্ণ লয় সেই সময়ত কিছু ভয়ৰ অনুভৱ হয়। যিসকলে ফ্লাইটত ট্ৰেভেল কৰিছে তেওঁলোকে নিশ্চয় অনুভৱ কৰিব এই বিষয়টোলৈ। এয়া দেখিছে ডাৱৰৰ মাজে মাজে গৈ আছোঁ। অলপ পাছত ফ্লাইটে লেণ্ড কৰিব আৰু দেখিবলৈ পাইছে দিল্লীৰ বৃহৎ বিল্ডিং। ওপৰৰ পৰা চালে একেবাৰে নগণ্য যেন অনুভৱ হয়। অলপ আগত দেখিব যান বাহনো চলি আছে ৰোডত, আৰু যান বাহনখিনি দেখিবলৈ এনেকুৱা লাগিছে যেন সৰু পৰুৱাৰ লানি এটা গৈ আছে।
ফ্লাইটখনে সময়তকৈ আগত লেণ্ড কৰিলেহি এতিয়া দিল্লী এয়াৰপৰ্ট পালোঁ আৰু ইয়াৰ পৰা ডাইৰেক্ট যাম মুখাৰ্জী নগৰ ৰুমতো শিফ্ট হোৱা হৈ গ'ল এতিয়া জিটিবি মেট্ৰ' ষ্টেচনত আছোঁ ইয়াৰ পৰা যাম নিজামুদ্দিন দৰগাহ আৰু দৰগাহৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তিনিখন মেট্ৰ' চেঞ্জ কৰিবলগীয়া হ'ল ফাইনেলি নিজামুদ্দিন মেট্ৰ' ষ্টেচন পালোঁ এতিয়া দৰগাহ যাম ইয়াৰ পৰা এয়া দেখিছে কিমান ভিৰ কিন্তু আপোনালোকে সাৱধান হ'ব এইখিনিতে কিয়নো এন্ট্ৰিৰ পৰাই ফুলৰ দোকানীবিলাকে চেণ্ডেল জোতা ৰাখিবলৈ এনেদৰে ক'ব যেন তাত ৰাখিবলৈ কিবা ৰুল দিয়া আছে আৰু তাত ৰাখিব হ'লে আপোনালোকে 2000 rupees দিব লাগিব তো যদি কোনোবা নিজামুদ্দিন অহাৰ কথা ভাবিছে দেন কনচিয়াছ থাকিব আপোনালোকে সিহঁতৰ কথা আওকাণ কৰি গৈ থাকিলে একেবাৰে শেষত গৈ দেখিব এজন ব্যক্তিয়ে 10 টকাৰ বিনিময়ত জোতা চেণ্ডেল ৰাখে আৰু লগতে এটা টোকন দিয়ে টোকনটো দি আপুনি নিজৰ জোতা চেণ্ডেল সেফলি লৈ ঘূৰি আহিব পাৰিব এই চাৰিফালে দেখিছে ফুল আৰু চাদৰ থালিৰ দোকান ইয়াৰ পৰা লৈ আপোনালোকে আগবঢ়াব পাৰে দৰগাহত
মই খুবেই আশা কৰি আহিছিলোঁ আপোনালোকৰ ভিতৰৰ দৃশ্য দেখাম বুলি, কিন্তু ভিতৰত গৈ গম পালোঁ যে নিয়মৰ কিছু সাল সলনি হ'ল। তাত ফটো আৰু ভিডিঅ'ৰ পৰা নিষেধাজ্ঞা জাৰি কৰা আছে। লাষ্ট টাইম আহোঁতে তেনেকুৱা ফটো আৰু ভিডিঅ'ৰ ক্ষেত্ৰত কোনো ৰেষ্ট্ৰিকশ্যন নাছিল, বাট এতিয়া ৰেষ্ট্ৰিকশ্যন দিছে যেতিয়া ফ'ল' কৰিবই লাগিব। মই এতিয়া ওলালোঁ দৰগাহৰ পৰা আৰু ইয়াৰ পৰা ডাইৰেক্ট ৰুম যাম। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে থেংক ইউ, লাভ ইউ এণ্ড বাই বাই।